পাৰিলে আজি মন খুলি হাঁহি ধেমালিৰে জীৱন উপভোগ কৰা, কাৰণ সকলোৰে ভাগ্যত ফোনৰ ৰাতিপুৱা নাথাকে। জীৱন পথত অনেক মানুহ লগ পাব, আৰু কিছুমান এনেকুৱা মানুহ আছে যিয়ে নিস্বাৰ্থৰ কাৰণে সকলো কৰিব পাৰে। এনেকুৱা মানুহৰ স্বাৰ্থৰ কাৰণে আপোনাৰ কাষত আহে আৰু স্বাৰ্থৰ শেষ হোৱাৰ লগে লগে আপোনাৰ জীৱনৰ পৰা আঁতৰি যায়। জীৱন পথত আছে বহুত ঘাট প্ৰতিঘাত, সেইবুলি কেতিয়াও হতাশা হৈ নাযাবা। আজি দিন বেয়া চলি আছে, একো নাই, চিন্তা নকৰিব, কালিলৈ ভাল দিন নিশ্চয় আহিব। এই কথাষাৰ ক'বলৈ বহুত সহজ যে মই তোমাক ভাল পাওঁ, কিন্তু জীৱনৰ শেষ পৰ্যন্তলৈকে ভাল পাই থকাটোহে আচল কথা। প্ৰথমে অজুহাত, তাৰপিছত ব্যস্ততা, আৰু তাৰপিছত ইগনোৰ, এনেকৈ শেষ হৈ যায় অনেক সম্পৰ্কৰ। কি আচৰিত, যাক সঁচা অন্তৰে ভাল পাইছিলোঁ সিয়ে মোক সঁচা অন্তৰে ভাল পোৱা নাছিল। জীৱনত বহুত ভুল কৰিলোঁ, আৰু জীৱনত আটাইতকৈ ডাঙৰ ভুল কৰিলোঁ কিছুমান মানুহক অন্ধদৰে বিশ্বাস কৰি। এটা কথা কি জানে, কোনেও কাৰো বাবে অপেক্ষা নকৰে। আপোনাৰ জীৱনৰ শেষ দিনাও শ্মশানলৈ নিবৰ কাৰণে আপোনবোৰেও এন্ধাৰ হোৱাৰ লগে লগে খৰখেদা কৰে। যি মানুহে সন্মুখত এটা কথা কয় আৰু পিছফালে আন এটা কথা কয়, এই সকলো মানুহৰ পৰা সকলো সময়তে দূৰ হৈ থাকিব, কাৰণ এনেকুৱা মানুহবোৰ আপোনাৰ শত্ৰুতকৈ অধিক বিপদজনক। যি নিজানত বহি নীৰৱে কান্দে, বিশ্বাস কৰা, তেনেকুৱা মানুহবোৰ কাৰোবাক অন্ধদৰে বিশ্বাস কৰিছিল, কাৰোবাক সঁচা অন্তৰে ভাল পাইছিল, যি তেওঁক আজি অকলশৰে এৰি গুচি গ'ল। শক্তিশালী হওক কিন্তু অহংকাৰী নহ'ব, দয়ালু হওক কিন্তু কেতিয়াও দুৰ্বল নহ'ব, কাৰণ অহংকাৰ আৰু দুৰ্বলতা ধ্বংস হোৱাৰ মূল কাৰণ। জীৱনত এই দুটা ভুল কেতিয়া নকৰিব। প্ৰথম কথাটো হ'ল, যিয়ে আপোনাক ভাল নাপায় তাক ফৰ্চফুলি কেতিয়াও আপোনাক ভাল পাবৰ কাৰণে বাধ্য নকৰাব, আৰু যিয়ে আপোনাৰ জীৱনৰ পৰা যাব বিচাৰিছে তাক কেতিয়াও ধৰি ৰাখিব চেষ্টা নকৰিব। কাৰোবাক ভাল পালে এনেকৈ পোৱা যাতে যদি ভাগ্যত সি নাথাকে, তেনেহ'লে ভগৱানেও তোমাৰ ভাল পোৱা দেখি মুগ্ধ হৈ তাক তোমাৰ ভাগ্যত লিখি দিয়ে। জীৱন পথত বহুত মানুহ লগ পাব, কিন্তু মাৰ দৰে নিস্বাৰ্থত সঁচা অন্তৰে কেয়াৰ কৰা মানুহ হয়তো কেতিয়াও নাপাব। জীৱনত যদি কাৰোবাক ভাল পাইছে, তেনেহ'লে এনেদৰে পাওক যাতে দ্বিতীয়জনক আৰু ভাল পোৱাৰ প্ৰয়োজনেই নাই। সকলোকে সুখী কৰা সম্ভৱ নহয়, সেয়ে অন্ততৰ নিজকে সুখী ৰখাত চেষ্টা কৰা। এটা কথা কি জানে, ৰাতি 12 বজাতো তাকে মনত পৰে যি এসময়ত কাৰোবাক সঁচা অন্তৰে ভাল পাইছিলোঁ। ভালপোৱাজনৰ সৰু সৰু ভুলবোৰ মাফ কৰি দিয়া উচিত, কাৰণ ভুল তোমাৰেই হওক বা তাৰেই হওক, সম্পৰ্কটো কিন্তু দুয়োজনৰ। কাৰোবাক পাই যদি মোক পাহৰি গৈছা, তেনেহ'লে নিজকে ভাবি ল'ম যে ভুল তোমাৰ নহয়, ভুল মোৰেই আছিল, যি তোমাক সঁচা অন্তৰে ভাল পাইছিলোঁ। সেইজনক কেতিয়াও তোমাৰ জীৱনৰ পৰা যাব নিদিবা, যিয়ে তোমাক হেৰুৱা ভয়ত কান্দে, কাৰণ মানুহে মিছা কথা ক'ব পাৰে, কিন্তু চকু পানী কেতিয়াও মিছা কথা নকয়। বন্ধু সেইজন নহয় যিজনে প্ৰয়োজনত ব্যৱহাৰ কৰে, প্ৰকৃত বন্ধু সেইজনে যিয়ে সমগ্ৰ পৃথিৱী তোমাৰ বিপক্ষে হ'লেও তোমাৰ লগত থাকে। এটা কথা মনত ৰাখিব, যেতিয়াৰ আপোনাৰ বেয়া সময়খিনিত যিজনে আপোনাৰ কাষত থাকিব, তেওঁৱে আপোনাৰ জীৱনসংগী হোৱাৰ যোগ্য।